हेलो गाइस स्वागतम মোৰ এটা ভিডিঅ'লৈ আৰু আজি যাই আছো গাইস হেঙুল থিয়েটাৰ চাবলৈ বৰিমুখত যাই আছো গাইস চকু এবাৰ যেহেতু ৰবিদা আছে চকুখন বোলে ফালি দিছি গাইস গোটেইখন নাটকে ভাল হৈছে বনৰাজাও ভাল হৈছে গতিকে আজি আমি যাই আছো চকু চাব আৰু চকুখন বিৰাট ভাল হৈছে বোলে গাইস ৰবিদাই পুৰা ফালি দিছি গাইস গতিকে আপোনালোককো দেখাওঁ মই চাওঁ আৰু এটা কথা কওঁ গাইস আপোনালোকে ভিডিঅ'টো চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু ভাল ভাল ভিডিঅ' দেখা হ'ব গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইস এনেকে যাই আছো আমি থিয়েটাৰত লগি আৰু এইবাৰ বোলে গাইস অতলবাৰে লক্ষ্মী পূজা শেষ হোৱা নাই বহু দিন বোলে এইবাৰ গাইস গতিকে আহোঁতে আমি পূজাও চাম গাইস আৰু আমি আহি এনেকে পূজা পাই গেলো আৰু এই পূজাৰ পৰা ডাইৰেক্ট যাই আছো আমাৰ যিহেতু থিয়েটাৰ আমাৰ বৰিমুখত গতিকে বৰিমুখলৈকে যাই আছো আৰু ডাইৰেক্ট আপোনালোক থিয়েটাৰত লগ পাইছো আৰু গাইস আহি পালো ডাইৰেক্ট থিয়েটাৰ আৰু ভিতৰত চলি আছে ফাৰ্ষ্ট শ্ব' আৰু আমি চাম ছেকেণ্ড শ্ব' গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এনেকৈ গেট শেষ হৈ গ'ল 5 শ্ব' মানুহ চাওক না গাইছ ইমান মানুহ হৈছে গাইছ একদম পিকৰা হৈ গৈছে চব পুৰা ভৰ্তি হ'ল গতিকে আমি এতিয়া ছেকেণ্ড শ্ব' চাম গতিকে চাই থাকক আৰু গাইছ আহি গ'লোঁ ভিতৰত মানুহ বৰ্তমান হোৱা গাইছ অলপ মানুহ হৈছে ছেকেণ্ড শ্ব'ত বেছি মানুহ নহয় গাইছ গতিকে এতিয়া আৰম্ভ হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব ৰাইজৰ বজাৰ মই পইচা দিব কোন হয় মই দয়া কৰি আছো মানে বজাৰটো হ'ব পাৰিছ তোৰ হাত তুলি ভাল কাম নকৰিলি হাত তোলা নাই বঢ়িয়া কৰিছো বহুত বেছি লোকচান হৈ গ'ল কি চাই আছ ইয়াত ভিক্ষা দিব নোৱাৰা অৱস্থা কৰি পেলাইছ
মই চাতি মানি ৰৈ আছো তেতিয়াই মন যায় চাই এটাকে থিয় দিব পাৰ বহুত 2 নম্বৰী কাৰোবাৰ চলে কালি আকৌ ইলেকশ্যনো আহি আছে তই মোক তোৰ সাহস কৰি দিবি মই তোৰ চলটো ভৰাই তই মনটোৰ আছে যদি আহি যাবি ঘৰত গাড়ী কাষেদি এখন বিলাসীকে তীব্ৰ বেগেৰে পাৰ হৈ বেগো বেগ কি বেগ ধুমুহাৰ গতি হঠাৎ সন্মুখতে চাই দেখোঁ গাড়ীখনে গৈ চিধা এখন ৰিক্সা তীব্ৰ বেগেৰে খুন্দা মানুহৰ ভিৰ মই কাক চাপিলোঁ বুজিছা নাই গাড়ীখন চলাই আছিল এজনী ছোৱালীয়ে কাষৰ চিটটোৰ পৰা নামি আহিল তোমাৰ ভাইৰা ৰাইজৰ নামৰ লগত সভা পৰিল কিন্তু ছোৱালীজনী এবাৰ নামি নাহি কিয় নামি বহুত ধনী গ'ল ছোৱালী হৈ থাকে মাটিত ভৰিয়ে নিদিয়ে জীৱন ৰাধা হৈ থাকি যাওঁ তেওঁৰ কাষত ৰাধাৰ কৃষ্ণটোৱে বাঁহী বজাইছিলে আৰু মোৰ কৃষ্ণটোৱে চাগে গীটাৰ বজোৱা তোমাৰ কথাবোৰ শুনি মোৰ ঘূৰাই গৈছে এনেকুৱা প্ৰেমো থাকেনে তাকো আজিৰ দিনত এইবোৰেতো পলিটিক্স আজি মই বাৰ্থডে পাতিলে মই মোৰ অকল ছাপৰ্টাৰ থাকিব কথা নাই অপজিশ্যনৰ যিমানখিনি লিডাৰ আছে লগতে মানুহ সকলোৱে মোৰ লগত আহি হাত মিলাইছে বাৰ্থডে পাৰ্টি নামত মই মোৰ ছাপৰ্ট ছিষ্টেম আৰু অলপ বেছি ষ্ট্ৰং কৰি এতিয়া তোৰ কি হ'ল তই পাৰ্টি চামি নহ'লি মোৰ কামো নাই বাহিৰতে বহি থাকিলি কিয় ইয়াৰ বাৰ্থডে মোৰ আপুনি বন্ধ কৰিছে তাৰ কি দৰকাৰ আছিল কওকচোন এই ফুলটো কিয়াৰে মাতি গান গাবলৈ আৰে মই মাতি অনা নাই সি নিজে আহিছে তাৰপিছত মোৰ লগত কিবা কথা আছে মই বোলো কথা পাছত গান আছে মই পুৰুষ তুমি আহিছা তোমাক লগ পাম পাম বুলি ইমান দিন ৰৈ আছিলোঁ তুমি এজনী ছোৱালী কোনজনী ছোৱালী কিয় তুমি ভবাৰ কাৰণে মই নহয় জানো মই বেয়া মানুহ নহয় বেয়া হ'বই নোৱাৰা তুমি মোৰ সন্তানকেইটা আপোনাৰ হাতত দাদা এতিয়া মই আপুনি মাক হ'ব আপুনি দেউতা
ভালকৈ প্ৰতিপালন কৰিব মৰম কৰিব বেপাৰ নামত নষ্ট কৰি নেপেলাব নিজকো বিক্ৰী কৰি দিব গানটো সৰু কথা অপজিশ্যনৰ যিমানখিনি লিডাৰ আছিল সকলোকে নিজৰ ফলীয়া কৰি দিছিল এতিয়া আৰু মোক কোনে ৰখাব পাৰিবা কথা আছে এই তহঁত পিণ্ডিকত যা আৰু যদি মানুহ কম হয় 2খন বাছ বেছি পঠাই দিবি যা ইতিমধ্যে মুহূৰ্ত বাকী আছে এই নমস্কাৰ দৰ্শকবৃন্দ সমগ্ৰ যুৱ সংঘৰ সৌজন্য শিৱ মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে আমি হেঙুল থিয়েটাৰ আহিছিলোঁ আপোনালোকৰ মাজলৈ সিদিনা ভায়েকেই তাক আনিবলৈ গৈছিল লগত লৈ গৈছিল তাৰ মৰমৰ গীটাৰখন সৰুজে গীটাৰখন এনেকৈ সাৱটি ধৰিছিল যেন তাৰ বুকুৰ মাজত হিয়াহে সোমাই আছিল আগু খেলাই না যাও প্লিজ আৰু গাইছ চিনাকি শেষ হৈ গ'ল নাটক আৰু এতিয়া আমি যাই আছোঁ অদলবাৰীক লগে আৰু অদলবাৰীত যাই আমি অলপমান পূজা যাম তাতে বোলে ফাংচন আছে আজি বোলে গাইছ তাৰে লাষ্ট পূজা গতিকে অলপ তাৰে ফাংচনখিনিও চাই যাওঁ গতিকে আহক এতিয়া অলপ ফাংচন চাওঁ গাইছ আহি পালোঁ অদলবাৰী আৰু ইয়াতে এতিয়া ফাংচন গাইছ চলি আছে আমি মাত শুনিছোঁ গাইছ গায়কে পুৰা গান গাই আছে তো দুটা গান मस्ती में आयो आयो जिले आयो आयो जिले मस्ती में आयो आयो जिले बुबा 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 के बुबा मेरे रास्ते में और दिल डूबा कभी कभी पानी है भी हस्ती में और झूमो नाचो गाओ मस्ती में जिले आयो आयो जिले मस्ती में आयो आयो जिले Come to such আৰু গাইছ ফাংচন চালোঁ আৰু থিয়েটাৰ গাইছ ফালি দিছে ৰবিদা সঁচাকৈ আপোনালোকে আহক একবাৰ আপোনালোকে হেঙুল থিয়েটাৰৰ চকুখন একবাৰ চাওক সঁচাকৈ কৈছোঁ গাইছ বেলেগ হৈছে নাটক আৰু গাইছ ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব গতিকে এতিয়া ঘৰ যাওঁ ধন্যবাদ